হাই গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হ'ল 15 আগষ্ট। আপোনালোক সকলোকে 15 আগষ্ট মানে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু লগতে আজি এতিয়া আমি পতাকা উত্তোলন কৰিব গৈ আছোঁ। চাওক, এয়া এই কৈ ৰান্ধা আছে, এয়া ভগত সিং আমাৰ ভগত সিং দাড়ি দাড়ি এই দাড়ি তোমাৰ দাড়ি আছে আজি হা হা বন্দে মাতৰম বুলি কৈ দিয়া। আৰু এইফালে আমাৰ পতাকাখন চাওক, এইখন মানে এইটো আমাৰ 2 দিন আগতে উত্তোলন হৈ গৈছে। আৰু ইয়াতে এইখন এই ভণ্টিয়ে ইয়াতে লগাইছে আৰু খেতি, ফুলৰ খেতি এইবিলাক। আৰু গাইজ এতিয়া পতাকা উত্তোলন কৰিব গৈ আছোঁ আৰু আপোনালোককো দেখাওঁ। আৰু ভিডিঅ'টো মানে বহুত ধুনীয়া হ'ব গৈ আছে, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইফালে চাওক, ইয়াতে পতাকা উত্তোলন হ'ব এতিয়া। আৰু ইফালে আছে এয়া মিঠু লাজ নেকি হা। আৰু এইফালে মেইন মানুহ হ'ল আমাৰ এইটো চাওক, ভগত সিং। আৰু এইফালে এইটো চুইটি মাইনা। আৰু এইখন আমাৰ মঞ্চ হয়, মানে যেতিয়া আমাৰ বিহু পতা হয় এইখনে মঞ্চ। আৰু আমাৰ এই মঞ্চৰ ওপৰতে এতিয়া পতাকা উত্তোলন হ'ব। জনতা আজি আমি একতা, সকলোৱে মিলি জুলি পতাকা উৰাও। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। আৰু গাইজ এতিয়া আহি পালোঁ ঘৰ। আৰু নেক্সট এতিয়া গৈ আছোঁ এটা মন্দিৰত, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰক। এতিয়া প্ৰায় যোৱাৰ কাৰণে ৰেডি আৰু ওলাই আছোঁ আৰু বৰ্তমান এতিয়া যাম। আৰু আমাৰ লগত যাব কোন কোন চাওক। ইফালে এইটো কাব্যম ডেকা, এইটো চুইটি মাইনা, আৰু ইফালে ওলাই আছে চাওক। ৰেডি হোৱাই নাই সেইপৰপে, কিমান দেৰি হ'ল। আৰু ইফালে এইটো মই ওলোৱা হোৱা নাই বৰ্তমান। আৰু এইয়া হৈছে আমাৰ ঘৰৰ পতাকাখন। আৰু ইফালে আছে এইখন গাড়ীত লগাই দিয়া হৈছে। আৰু ইফালে বাবু ৰেডি পূৰা যোৱাৰ কাৰণে। আৰু ব'লক এতিয়া ভিডিঅ'টো শেষলৈকে চাব ধুনীয়াকৈ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি দিয়ক, আমি যাই পোৱাৰ আগত কৰি দিয়ক ছাবস্ক্ৰাইবটো। মানে একো খোৱা নাই, সেইকাৰণে এয়া অলপ ছাগল ল'লোঁ, ছাগল এখিনি খাই কিনে এতিয়া যাই থাকোঁ। এতিয়া আৰু টাইমো বহুত হৈ গ'ল, টাইম প্ৰায় 11:30 বাজিল এতিয়া। বা এই উঠি ৰেডি পূৰা। আমি এতিয়া গৈ আছোঁ এইবিলাক। আৰু सफर कैसा है ये सफर मंजिलों। মানে এইফালে আহিছিলোঁ, এইফালে আহোঁতে কি হয়, ইফালে ৰাস্তাটো দেখিছে নে, ইয়াৰ ৰাস্তাটো বেয়া, পথ বন্ধ কিবা এনেকৈ লিখি থ'ব লাগে, লিখাও নাই তাৰমানে। সেইকাৰণে ইফালে সোমাই দিলোঁ। এতিয়া পথ বন্ধ, গাড়ী ঘূৰাই কিনে নিব লাগিব। যাই আছোঁ লাগে এতিয়া আকৌ গাড়ীৰ পৰা নামি গাড়ী ঘূৰাই আকৌ যাইছে ইয়াত। ঘামি জামি অৱস্থা বেয়া। এতিয়া আকৌ ৰাস্তা মানে বেলেগ ৰাস্তাইদি যাব লাগিব। আৰু অলপ আগত বতাহ নালাগে। যেতিয়া আমি গৈ আছোঁ, ইফালে পিছফালে আছে, ইফালে এইকেইটা আগত আছে। ইফালে ইয়াতে এইটো মানে দেখিলোঁ আৰু গণেশ বাবা, তো দেখি গাড়ীৰ পৰা নামি চাব আহিলোঁ। আৰু চাওক আপোনালোকেও। আৰু গাইজ এয়া ফাইনেলি আহি পালোঁ নাৰিকলি মন্দিৰ। মানে নাৰিকলি মন্দিৰতে আমি আহি আছিলোঁ। গোটেইকেইটা এতিয়া গাড়ীখন পাৰ্কিং কৰোঁ, পাৰ্কিং কৰি কিনে দেখাই আছোঁ ভিতৰ ফালে গৈ কিনে। আৰু ক'ত কি দেখাব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে, মইতো ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, আমি এইকেইটা চব ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ বৰ্তমান।
আৰু গাইজ ইফালে এখানি ল'লোঁ আৰু আছে মানে প্ৰসাদ টসাদ আনিছোঁ কিন্তু সেইটো ঘৰৰ পৰা লৈ অহা হৈছে আৰু ইয়াতে লোৱা নাছিলোঁ এখানি লৈ ল'লোঁ আৰু ইয়াতে আহি কিনে ইয়াতে চাকি লগাব লাগিব ইফালে এটা ছাইডতে ঘৰ বনাই থোৱা আছে আৰু ইয়াতে চাকি লগাব লাগিব ইফালে আমাৰ যোগাৰ কৰি আছে ইয়াত চাকিৰ আৰু বাৰু চাকিটো লগাইছোঁ লগ পাই আছোঁ এইফালে ভিতৰত যায় ক'ত যোৱা ভিতৰত যা আৰু এইফালে লাইন চাওক এতিয়া লাইন পাতিব লাগিব যদি ভিতৰত যোৱা হয় আৰু তেতিয়া লাইন পাতিব লাগিব এইফালে একদম পূৰা বাহিৰলৈকে আছে লাইন আৰু গাইজ এইবিলাক দেখিছে এইবিলাক চব ধূপৰ বাঁহ এনেকৈ বাঁহবিলাক আৰু এই বাঁহবিলাক ডাষ্টবিন ইউজ কৰক ডাষ্টবিনত পেলাব লাগে এই ক'ত য'তে ত'তে পেলাই থৈ দিছে মানে মানুহবিলাকে এইবিলাক ডাষ্টবিন থৈ দিয়ে আছে ছাইডত এই ডাষ্টবিনত পেলাব লাগে বস্তুবিলাক पैरों को बांधे बेड़िया बताए আৰু গাইজ মানে এতিয়া আমি ভিতৰত লাইন হৈ নাথাকোঁ কাৰণ বহুত দীঘল লাইন আছে সেইকাৰণে আমি ভাবিলোঁ কি ইয়াতে মানে ফটোত ল'ব পাৰি আৰু এতিয়া আমি নিজে ল'ব লাগিব আৰু বহুত দীঘল লাইন ধৰিলে মোটামুটি গধূলি হৈ যাব ইয়াতে ইমান দীঘল লাইন আছে সেইকাৰণে ইয়াতে আমি চাকি তাকি দিলোঁ চাকি তাকি জ্বলাই কিনে এতিয়া ফটা লওঁ ফটা লৈ কিনে গৈ থাকোঁ চব পূজা কৰা মানুহ এইবিলাক আৰু ইয়াতে লাইন পাতি আছে এইবিলাক ভিতৰত লাইন পাতি আছে আৰু ইয়াতে মানে বহুত মানুহ আজি একদম মানে আজি সোমবাৰ নে লাষ্ট সোমবাৰ তাতে শাওনৰ মাহ লাষ্ট সোমবাৰ সেইকাৰণে বহুত মানুহ আপোনালোকক দেখালোৱে একদম মানে পূৰা মানুহ সেইকাৰণে ভিতৰত যোৱা নহ'ল আৰু ইয়াতে চাকি ধূপ লগালোঁ আৰু ইয়াতে আপোনালোকে প্ৰসাদ ল'ব পাৰে ইয়াতে আৰু এয়া পায়স পাই গ'লোঁ এতিয়া পায়সটো খাই দিওঁ বঢ়িয়া টেষ্টি পূৰা লাহে লাহে খোৱা লেতেৰা নকৰিবা দেই যেতিয়া পূজা চূজা হৈ গ'ল আমাৰ আৰু পায়সো খালোঁ ইয়াতে পায়স দিলে পায়সো খোৱা হ'ল তাত আহি বহুতেই ভাল লাগিলে কাৰণ পৰিৱেশটো বহুতেই ধুনীয়া আপোনালোকক দেখালোঁ কেনেকুৱা ধুনীয়া হয় পৰিৱেশটো বহুত ধুনীয়া মানে আৰু আপোনালোক পাৰিলে আহিব ইফালে একদম যদি আপুনি মঙলদৈ লাইনত যায় মঙলদৈ লাইনত গ'লে ডুমনিচকী পাৰ হৈ অলপ আহিয়ে খান্দাজান পায় খান্দাজানটো পাৰ হৈয়ে মানে এই মন্দিৰটো একদম ৰাস্তাৰ কাষতে পাব আৰু আপোনালোক আহিলে আহিব পাৰে বহুত ধুনীয়া এটা মন্দিৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি আহি গ'ল আৰু ফাইনেলি কাৰণ আগতে আহি পোৱা নাই তাৰমানে সেইকাৰণে আৰু আজি ফাইনেলি আহি গ'লোঁ আজি স্বাধীনতা দিৱসো আৰু শাওনৰো শেষ সোমবাৰ মানে আমাৰ ইহঁতে সোমবাৰ পালিছে আৰু সেইকাৰণেও মানে ক'ৰবাত শিৱ মন্দিৰত যাব লাগে বোলে আৰু সেইকাৰণে ইয়াতে আহিলোঁ শিৱ মন্দিৰত তো ভাল আহি কিনে ভালেই লাগিল আৰু কাষতে ইফালে এইটো এটা মন্দিৰ পাব এবাৰ এইটোতো গৈ চাওঁ বাৰু বহুত ডাঙৰ এটা নামঘৰ ইয়াতে এইটো নামঘৰ দেখিছে আপোনালোকে কিমান ডাঙৰ कहानियाँ तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ढाल আচৰিত বস্তু দেখাবলৈ এই বস্তুটো দেখাই আছোঁ আপোনালোকক ইফালে চাওঁ এই দুটা বতাহ ইমান ডাঙৰ ডাঙৰ বতাহ হয় ইমান ডাঙৰ বতাহ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইয়াতে এই মন্দিৰটো একদম মানুহ এতিয়া বৰ্তমান নাই খালী সেইকাৰণে ইয়াতে এটা সেৱা লৈ গৈ থাকোঁ ভিতৰত গৈ আছোঁ দেখাই আছোঁ আপোনালোকক কোনে কোনে অৱস্থা চাওঁ ইয়াত আৰু গাইজ ইফালে এইটো নন্দী এইটো যদি কাণত কিবা কয় মানে সফল হয় বুলি কয় আৰু গাইজ এতিয়া যাব ওলালোঁ আৰু এইফালে ওপৰত দেখিছে এইটো মেইন গেট এইটো আপোনালোকে গেট পাব এইটো আৰু এতিয়া গৈ থাকোঁ ঘৰৰ ফালে আৰু পূৰা ৰ'দ দি আছে আজি মানে আৰু গাইজ এইবাৰ আমি মানে যাওঁতে বেজাৰ হৈ গৈছিলোঁ এইবাৰ আহিলোঁ আমি ডুমনিচকীৰ পৰা এনেকৈ মাজেৰে খলি হৈ যাম আৰু ঘৰত এনেকৈ এতিয়া আহি আছোঁ গৈ এই অলপমান ইয়াতে ৰখিছোঁ আৰু আমি আহি পালোঁ ঘৰ এতিয়া আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি কোনোবাই নতুনকৈ আমাৰ চেনেলটো চাইছে প্লিজ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে জয় হিন্দ জয় ভাৰত